হেল্ল' এভৰিৱান, মোৰ জুইশাললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৰেচিপি দুবিধৰ ভিতৰত এবিধ হৈছে এয়া ৰঙালাও গুটিৰ চাটনি। আপোনালোকে বাৰু ৰঙালাও গুটিৰ চাটনি খাইছেনে? খাইছে যদি মোক কমেণ্ট কৰি জনাবচোন। ৰঙালাও গুটিৰ চাটনি বনাবৰ বাবে প্ৰথমতে এয়া ৰঙালাও গুটি কেইটামান লোৱা হৈছে। মই এই ৰঙালাও গুটি কেইটা অলপ সময় ৰ'দত শুকুৱাই থৈছিলোঁ। এয়া আদা, এয়া তিয়াই থোৱা মটৰ মাহ কেইটামান, এয়া পিঁয়াজ। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ, নহৰু, মটৰ আৰু ৰঙালাও গুটি কেইটা দি অলপ সময় লৰাই থকা হৈছে। গেছটো মিডিয়াম ফ্লেমত ৰখা হৈছে। এয়া দেখিছেনে, এইখিনি ভালদৰে লৰাই দিছোঁ। আপোনালোকৰ যদি ৰঙালাও গুটি সৰহকৈ থাকে তেন্তে মটৰ নিদিলেও হয়, কাৰণ ৰঙালাও গুটি দিয়ে যদি আপোনালোকে চাটনিখন বনায় তেন্তে আৰু বেছি সোৱাদ আহে। মোৰ ৰঙালাও গুটি কম হোৱাৰ বাবে মই ইয়াত মটৰ মাহ কেইটামানো দি দিছিলোঁ আৰু এতিয়া ইয়াত জলকীয়া দুটা দি আকৌ লৰাই দিয়া হৈছে। আৰু সোৱাদ অনুসৰি নিমখ দিয়া হৈছে। এতিয়া এইখিনি প্ৰায় 5-6 মিনিটমান ভজাৰ পাছত কাঢ়ি দিয়া হৈছে আৰু এয়া চাওক, এইখিনি ভাজি হৈ গৈছে। আপোনালোকে এই ৰঙালাও গুটিখিনি ভাজিও খাব পাৰে। এইখিনি ভাজি খালে অলপ বাদামৰ নিচিনা সোৱাদ এটা আহে। এতিয়া চাওক, এয়া মই গোটেইখিনি মিক্সিত দি দিছোঁ। আৰু এয়া চাওক, ৰঙালাও গুটিৰ চাটনিখন মোৰ হৈ গ'ল। মোৰ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰিব। তেন্তে আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।